নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ যদিহে আপুনি অংগনবাদী কৰ্মী, আশা কৰ্মী আৰু স্কুলৰ ৰান্ধনী হয়। তো আজিৰ ভিডিঅ'খন আজিৰ বাবে আপোনাৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিঅ'। আৰু ভিডিঅ'খন আৰম্ভ কৰাৰ আগতে আপুনি কোনখন জিলাৰ পৰা মোৰ ভিডিঅ'খন চাইছে অৱশ্যই কমেণ্ট কৰিব। আৰু আজিৰ ভিডিঅ'খন মই নতুন দৰ্শকৰ বাবে ভিডিঅ'খন বনাইছোঁ। যদি এই ভিডিঅ'খন আপোনালোকে পূৰ্বতে কোনো ইউটিউব চেনেল বা নিউজ চেনেলত যদি অলৰেডি চাই থাকিছে তেতিয়াহ'লে আপুনি ভিডিঅ'খন স্কিপ কৰিব পাৰে। যিসকল নতুন দৰ্শক মোৰ চেনেলৰ সেইসকলৰ বাবে এই ভিডিঅ'খন বনোৱা হৈছে। তো আহক আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। আৰু কেবিনেট বৈঠকত কি এটা এই ৰান্ধনী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মীসকলৰ দৰমহাৰ ওপৰত কি এটা কথা আহিছে সেই সকলোত আমি আলোচনা কৰিম। তো বলক ভিডিঅ'খন আজি আৰম্ভ কৰোঁ। তো এইখন কি আহিল, আজি 13 ফেব্ৰুৱাৰী 2025 তাৰিখে মহিলা ও শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগ মহোদয়ে অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ সৈতে আলোচনীত মিলিত হয়। তো ৰাজ্যিক বিষয় বৰ্ণীয়ৰ 4গৰাকী নেতৃবৃন্দে আলোচনাত অংশগ্ৰহণ কৰে আৰু নেতৃবৃন্দই মাননী বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যসূচী কৰাৰ লগতে 4টা প্ৰয়োজনীয় দাবী দৃষ্টিৰ গোচৰ কৰি এখন দাবী পত্ৰ দিয়া হয়। তো মন্ত্ৰী মহোদয়ে মাননী বৃদ্ধিৰ ক্ষেত্ৰত আগন্তুক বাজেটৰ ঘোষণা কৰাৰ মন্তব্য আগবঢ়ায়। বাকী দাবীবোৰ বিবেচনা কৰাৰ আশ্বাসো দিছে। ধন্যবাদ। অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থা। তো এইখন যিখন আপুনি আবেদন দেখা পাই আছে, এই আবেদনখন অজন্তা নেওগক প্ৰদান কৰা হৈছিল আৰু এই প্ৰদান কৰাৰ জৰিয়তে আপোনাৰ কি দৰমহা বৃদ্ধিৰ ওপৰে এই আবেদনখনত দৰমহা বৃদ্ধিৰ ওপৰত কিছু তথ্য আগবঢ়োৱা হৈছে অজন্তা নেওগ ডাঙৰীয়াৰ ওচৰত। ঠিক আছে। তো এতিয়া কি আৰু এখন আপডেট আহিছে। তো অৱশেষত বৰঙগুৰিৰ CIDCUৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্ববিদক ফোন যোগে মান্তি নি আলোচনাত মিলিত হয় অসম চৰকাৰে গঠন কৰি দিয়া কেবিনেট উন্মোহিত অধ্যক্ষ তথা মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী মাননীয় অজন্তা নেওগ মহাশয়ে আলোচনা সন্তোষজনক বুলি জনাইছে সংগঠন নেতৃবৃন্দই। ঠিক আছে। কি এখন নটিচ আহিছে, সেই নটিচখন কি আমি আগত পঢ়ি লওঁ। ঠিক আছে। তো এই নটিচখনত কি লিখা আছে আমি আগত চাই লওঁ। তো কি ৰাজ্যৰ 25% অংগনবাদী কৰ্মীৰ বাবে পদ উন্নতিৰ ব্যৱস্থা মুখ্যমন্ত্ৰী। ঠিক আছে। তো ইয়াতে কি লিখা আছে, 19 আগষ্ট ৰাজ্যৰ অংগনবাদী কৰ্মীৰ সহায়িকাৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে। মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ হেজাৰ অংগনবাদী কৰ্মীৰ ভিতৰত 25%ৰে পদ উন্নতিৰ ব্যৱস্থা কৰা হ'ব বুলি সুন্দৰী কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যৰ 25% পৰ্যন্ত অংগনবাদী কৰ্মীক পদ উন্নতিৰ ব্যৱস্থা কৰাৰ উপৰি ইয়াৰ সমান্তৰালকৈ অংগনবাদী কৰ্মী বা সহায়িকা বহাব 3-4 লাখ টকা পৰ্যন্ত এককালীন সাহায্য লাভ কৰিব। অংগনবাদী কৰ্মী সহায়িকাৰ বাবে চৰকাৰে 4,000 সেৱাংকে। ইয়াতে কি কৈছে যে এককালীন আশা কৰ্মী অংগনবাদী সকলৰ এককালীন কি 3-4 লাখ টকাকে এটা সাহায্য প্ৰদান কৰিব এই বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি এখন ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এখন পেজ আহিল যে দিছপুৰ প্ৰেছ ক্লাবত মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী সংস্থাৰ সংবাদ মেল, মানে এখন স্কুলৰ ৰান্ধনীসকলৰ বাবে মাননী 5,000 টকালৈ বৃদ্ধি কৰা দাবী। তো 5,000 টকালৈ দৰমহা বৃদ্ধি কৰাৰ দাবী হৈছে 12 আগষ্টত চলন্ত ধৰ্ণা। তো ভোজন সম্ৰাট অনুপ জলাটো প্ৰাগ পৰিয়াল আদৰণি। আপুনি কি এইখন ভালকৈ পঢ়ি ল'ব, আপোনালোকে ভিডিঅ'খন ষ্টপ কৰি। ঠিক আছে। তো কি আমি এতিয়া নেক্সট এটা পেজত আহিম। তো কি এইখন মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ মাননী বৃদ্ধিৰ দাবী আয়োজিত এখন সংবাদমেলত সংস্থাৰ কাৰ্যসূচী সভাপতি জিতেন ৰাভাই কয় যে 2005 চনৰ পৰা কাৰ্যকৰী হোৱা মধ্যাহ্ন ভোজনৰ আঁচনিত কৰ্মচাৰীসকলে আৰম্ভণিৰ পৰা মাথলি 500 টকাকৈ বৃদ্ধি কৰিছে যদিও ইয়াতে কি আপুনি সকলোখিনি ভিডিঅ'খন স্পজ কৰি সকলোখিনি পঢ়ি ল'ব। যদি মই পঢ়িব শুনাও তেতিয়াহ'লে আপোনালোকৰ টাইম ৱেষ্ট হ'ব, যি কি আপুনি নিজে পঢ়ি ল'ব পাৰিব। অসমীয়া ভাষাতে লিখা আছে। তো এতিয়া কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি যিখন ভিডিঅ' মই ইয়াৰ আগত প্লে কৰি দেখাইছোঁ, এইখন ভিডিঅ'ৰ সাপেক্ষে এটা নিউজ লাইভৰ মাজত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই একেখন কথাই কয়। সেই নিউজখন আমি এবাৰ চাই লওঁ। বৃদ্ধি কৰাৰ কথা কোৱা নাই, মই কৈছোঁ তেওঁলোকৰ সমস্যাসমূহ চালি জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব। ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন ইছ্যু কৰা হৈছে। মোৰ CM অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব। সেই কেবিনেট কমিটিয়ে আশা কৰ্মী, অংগনবাদী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব। তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে, সমস্যাবিলাকৰ ওপৰত আলোচনা কৰি তেওঁলোকে কেবিনেটত প্ৰতিবেদন দিব। মই দৰমহা বৃদ্ধি কৰাৰ কথা কোৱা নাই, মই কৈছোঁ তেওঁলোকৰ সমস্যাসমূহ চালি জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব।
ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন ইস্যু কৰা হৈছে মোৰ CM অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব সেই কেবিনেট কমিটিয়ে আশা কৰ্মী অংগনবাদী কৰ্মী মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে সমস্যাবিলাকৰ ওপৰত আলোচনা কৰিব কৰি তেওঁলোকে কেবিনেটক